নমস্কাৰ ৰাইজ কাতি বিহু আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা এয়া বাইদেউ আৰু মই দুইজনীয়ে মিলি তুলসী আগত চাকি এগছ জ্বলাইছোঁ সৰুকৈ নিয়ম নীতি কৰিছোঁ ঘৰতে ঘৰৰ দুইজনী লক্ষ্মীয়ে এতিয়া সেৱা লৈছোঁ ইয়াৰ পিছদিনাখন আমাৰ খুৰাহঁতৰ ঘৰ নতুন ঘৰৰ খুঁটা পুতা হৈছে এই বস্তুটো কি বাৰু কওকচোন আপোনালোকে কোনে বাৰু এই বস্তুটোলৈ ভয় কৰে মোৰ কিন্তু বহুতে ভয় লাগে এতিয়া সৰুকৈ নিয়ম নীতি কৰা হৈছে খুঁটা পতাৰ নতুন খুঁটা পুতিছে নতুন ঘৰ বনাইছে সম্পূৰ্ণ ঘৰখন সজাবৰ কাৰণে এয়া খুৰাই বন্তি জ্বলাই ল'লে এতিয়া প্ৰসাদ আয়োজন কৰিছে প্ৰসাদ খাম আমি সকলোৱে এয়া হৈছে আমাৰ মাতাশ্ৰী মায়ে প্ৰসাদ ভাগ কৰিছে লাল চাহৰ লগত আমি প্ৰসাদ খালোঁ খাই বৈ ইয়াৰ পিছবেলা ঘৰৰ ওচৰতে গাঁৱতে এখন শান্তি বিয়া আছিলে শান্তি বিয়া খাবলৈ আমি তিনিজনী ওলাই গ'লোঁ বাইদেউ মই মা এয়া বাইদেউ এয়া আমাৰ হোম মিনিষ্টাৰনী গৈ আছোঁ আমি এয়া আমাৰ ষ্টেচনত আমি গোটেইখিনি লগ হৈ লওঁ তাৰপিছত যাওঁ ইয়াৰ পৰাই গ'লোহি আমি বিয়াঘৰ পোৱা উদুলি মুদুলি পোৱা মানুহ ভিৰ মাৰিছে এতিয়া আমি বিয়াঘৰ এয়া হৈছে কইনাক বাৰু মই আগে পিছে দেখা নাই তাই ক্লাছ 9ত পঢ়িছে ঠিক সময়তে শান্তি বিয়া হৈছে হয় নাই ৰাইজ কওকচোন আজিকালি ইমান সৰুতে ছোৱালীবোৰ শান্তি হৈ যায় তেওঁলোকে অলপ দিগদাৰী পায় কাৰণ একো বুজি নাপায় আৰু ইমান এটা ধুনীয়া বয়সত অলপ জনা শুনা হ'লে মানে ছোৱালীজনী ভাল আৰু হয় নাই কওকচোন এয়া হৈছে মোৰ লগৰ এজনী ভতিজাক ইমান মৰম লগা চাওকচোন ল'ৰাটো এয়া হৈছে আমাৰ টিকলু দুটি তাহাঁতক বোলে ফটো তুলি দিব লাগে দুইজনী বাইক ভনীয়েক হয় মই সিহঁতক অলপ ভিডিঅ' কৰি ৰাখি থৈছোঁ আপোনালোকৰ সেইফালে বাৰু শান্তি বিয়া কি বুলি কয় আমাৰ এইফালে শান্তি বিয়া তুলনি বিয়া আমি এনেকৈ কওঁ এইজনীক চাওকচোন ইমান মৰম লগা কইনাজনী গৰম লাগিছে তাকে ভনীয়েকে বেছি দিছে এয়া হৈছে দুলনি টেকেলি এনেদৰে আমাৰ ব্যৱহাৰ কৰা হয় বিয়াবোৰত এয়া হৈছে আমাৰ বাইটি মানে বা দুজনী এতিয়া আমি খাই বৈ বিয়াঘৰৰ পৰা ঘৰলৈ বুলি ঘূৰি আহিছোঁ গোটেইখিনি ইয়াৰ আহি আকৌ ঘৰত পাৰ্টি মানে কি আৰু সৰুকৈ এটা নিয়ম কৰিছিলে আপোনালোককতো দেখুৱাইছোৱে ঘৰ খুঁটা পুতাৰ কাৰণে তাকে ৰাতিলৈ গোটেইখিনি ঘৰৰ মানুহখিনি লগ লাগি এসাঁজ খাওঁ বুলি ভাবিছে এয়া গাহৰি মাংস কাৰ প্ৰিয় জনাবচোন গাহৰি মাংস মোৰ কিন্তু বহুতেই ভাল লাগে গাহৰি মাংস খাই এয়া মাছ ফ্ৰাই কৰি আছোঁ মই জুইত বনোৱাৰ এটা সোৱাদেই বেলেগ জুইত খাই বহুতে টেষ্টি লাগে ইয়াৰ হৈ গ'ল মোৰ মাছ ফ্ৰাই কৰা মাছ বিলাহী জোল বনাইছোঁ এয়া গাহৰিখিনি বাইদেৱে বনালে বহুতে টেষ্টি লাগিলে খাই ইয়াৰ ভাইটিৰ লগৰ হয় গোটেইখিনি তেওঁলোকক ফাৰ্ষ্ট দি লোৱা হ'ল বিয়া কেইখনমান ফটো তুলিলোঁ সেইকেইখনো আপোনালোকক নেদেখুৱাকৈ কেনেকৈ থাকোঁ কওকচোন ৰাইজ এয়া আমাৰ ধুনীয়া ফটোবোৰ আজিলৈ বাই